Hi friends, welcome back to Abacus tutorial. মই আজি আপোনালোকক শিকাম মাইনাস আৰু স্মল ফ্ৰেন্ডস শেষ হোৱাৰ লগে লগে আমি শিকিম বিগ ফ্ৰেন্ডস. লেটস ষ্টাৰ্ট. আজি এতিয়া আমি শিকিম মাইনাস. আমি কৰিম মাইনাস. এ ফাৰ্স্ট কোৱেশ্চনটো হৈছে 3 minus 3 plus 5. আমি এই উপৰখিনি দিম ইনডেক্স ফিংগাৰ, তলৰখিনি দিম থাম্বে. এতিয়া আমি থাম্বে দিম 3 আছে ইয়াত, আকৌ -3 দিলোঁ, আকৌ ইনডেক্সত দিলোঁ 5 ইকুৱেল টু আনচাৰ 5, কাৰণ ইয়াত 5 আছে, সেইটোৱে হৈছে. নেক্সট কুৱেশ্যনটো হৈছে 5 plus 4 minus 2. ইয়াত 5 দিলোঁ, আকৌ 4 দিলোঁ, ইয়াত আকৌ -2 দিলোঁ. এইটো আঙুলিয়ে মাইনাছ কৰিলোঁ, আকৌ এইটো হ'ল. তাৰপৰা আনচাৰ 7, 5 6 7 ইকুৱেল টু আনচাৰ 7. নেক্সট কুৱেশ্যনটো হৈছে 3 minus 1 plus 5. আমি কৰিম 3 দিলোঁ ইয়াত, আকৌ -1 কৰিলোঁ, আকৌ 5 দিলোঁ ইয়াত, ইকুৱেল টু আনচাৰ 7 হ'ল. তাৰ আমি নেক্সট কুৱেশ্যন আকৌ কৰিম 2 plus 5 minus 1 plus 1. ইয়াত 2 দিলোঁ, আকৌ 5 দিলোঁ, আকৌ -1 কৰিলোঁ, আকৌ +1 কৰিলোঁ, ইকুৱেল টু আনচাৰ 7. 5 6 7 ইকুৱেল টু আনচাৰ 7. আপোনালোকৰ যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত গৈ সুধিব পাৰে. শিকিম স্মল ফ্ৰেণ্ড. স্মল ফ্ৰেণ্ডৰ বছ 5, আৰু এই স্মল ফ্ৰেণ্ডৰ বছ 5 কাৰণে এই ফৰ্মুলা আৰম্ভ হ'ব 4ৰ পৰা, আৰু এই স্মল ফ্ৰেণ্ডৰ প্লাছো আছে মাইনাছো আছে, দুভাগ আছে. এতিয়া আমি ফৰ্মুলাখিনি গাই লওঁ. তাৰ আগতে মই কৈ দিওঁ কেনেকৈ হ'ব নাম্বাৰখিনি, যেনে +4 +3 +2 +1, আকৌ মাইনাছো আছে, তেনেকৈ -4 -3 -2 -1. তাৰমানে মই ফৰ্মুলাখিনি গাই দিওঁ. +4 ফৰ্মুলা হৈছে 5 ডাউন 1 ডাউন, +3 ফৰ্মুলা হৈছে 5 ডাউন 2 ডাউন, +2 ফৰ্মুলা হৈছে 5 ডাউন 3 ডাউন, +1 ফৰ্মুলা হৈছে 5 ডাউন 4 ডাউন. এতিয়া মাইনাছৰ ফৰ্মুলাখিনি গাওঁ এবাৰ. -4 ফৰ্মুলা হৈছে 5 আপ 1 আপ, -3 ফৰ্মুলা হৈছে 5 আপ 2 আপ, -2 ফৰ্মুলা হৈছে 5 আপ 3 আপ, -1 ফৰ্মুলা হৈছে 5 আপ 4 আপ. এই ফৰ্মুলাখিনি হ'ল কাৰণ এই +4 ফৰ্মুলাটো হৈছে 5 ডাউন 1 ডাউন. প্লাছৰখিনিত হয় ডাউন ডাউন হৈছে, কাৰণ +4 যেনেকৈ 5 ডাউন 1 ডাউন আছে, কিন্তু -4 ফৰ্মুলাটো হৈছে 5 আপ 1 আপ. ফৰ্মুলাখিনি একেই, কিন্তু ডাউন আৰু আপ এইটোৰ মাজত ডিফাৰেঞ্চ. যদি আমাৰ ডাউন আৰু আপত ভুল হয় তেতিয়া আমাৰ অংকটো ভুল হৈ যাব. 4ৰ লগত কিমান প্লাছ কৰিলে 5 হ'ব? 1 প্লাছ কৰিলে, সেইকাৰণে +4 ফৰ্মুলাটো হৈছে 5 ডাউন 1 ডাউন. এতিয়া +3 ফৰ্মুলাটো 3 লগত 2 প্লাছ কৰিলে 5 হ'ব, সেইকাৰণে +3 ইকুৱেল 5 ডাউন 2 ডাউন. এতিয়া +2 ফৰ্মুলাটো এতিয়া আমি শিকিম. 2 লগত কিমান প্লাছ কৰিলে 5 হ'ব? 2 লগত 3 প্লাছ কৰিলে 5 হ'ব, সেইকাৰণে +2 ফৰ্মুলাটো হৈছে 5 ডাউন 3 ডাউন. এতিয়া +1ৰ ফৰ্মুলাটো 1ৰ লগত 4 প্লাছ কৰিলে 5 হ'ব, সেইকাৰণে আনচাৰ ফৰ্মুলাটো হ'ব +1 ইকুৱেল 5 ডাউন 4 ডাউন. বলক এতিয়া আমি শিকিম মেথছ কৰিবলৈ, আৰু আমি ট্ৰাই কৰি লওঁ কিহৰ কাৰণে এই ফৰ্মুলাখিনি ব্যৱহাৰ হয়. যেনেকৈ ইয়াত মই 4 দিলোঁ, 4 দিয়াৰ পিছত আৰু 4 দিবলৈ আমাৰ ওচৰত জেগা নাই, আকৌ 4 + 4 আকৌ 4 দিবলৈ আমাৰ ওচৰত জেগা নাই, সেইকাৰণে এতিয়া +4 ফৰ্মুলা ব্যৱহাৰ হ'ব. আৰু যদি আমাৰ ইয়াৰ কুৱেশ্যনটো হৈছে 4 + 4 + 3, এতিয়া 4 দিলোঁ, তাৰপিছত আকৌ +4 দিবলৈ জেগা নাই, সেইকাৰণে +4 ফৰ্মুলা ব্যৱহাৰ হ'ব. যদি কুৱেশ্যনটো থাকে +4
-4 তেতিয়া আকৌ মাইনাসৰ ফৰ্মুলা ব্যৱহাৰ হ'ব 4 পিছত আকৌ মাইনাসৰ ফৰ্মুলা ব্যৱহাৰ হ'ব বলক এতিয়া আমি কি কো ম্যাথছ কিটা কেনেকৈ কৰে এটা আমি শিকিম +4 +4 ফৰ্মুলাটো হৈছে 5 ডাউন 1 ডাউন বলক এতিয়া আমি কৰো ফাৰ্স্ট কোৱেশ্চনটো ফাৰ্স্ট কোৱেশ্চনটো হৈছে 3 - 1 + 4 আমি ইয়াত দিলো 3 তাপা -1 দিলো তাপা 4 দিম আমি এ 4 দিব আমি নোৱাৰো তাৰ কাৰণে আমাৰ ব্যৱহাৰ হ'ব ফৰ্মুলাৰ 5 ডাউন 1 ডাউন equal to answer 6 কাৰণ ইয়াত 5 + 1 = 6 next question to hoise 8 - 5 + 4 ইয়াত আমি দিলো 8 তাপা দিম আমি মাইনাস কৰিম 5 তাপা আমি কৰিম +4 4 কৰিব নোৱাৰো এতিয়া আমি কেনে ব্যৱহাৰ কৰিব ফৰ্মুলা 5 ডাউন 1 ডাউন equal to answer 7 5 6 7 equal to answer 7 next question to hoise 8 - 1 - 7 4 8 দিলো আমি ইয়াত বা 1 আকৌ দিলো আকৌ -7 কৰিম ওইটা আমি দিম 4 4 কেনেকৈ দিম ইয়াত ব্যৱহাৰ নহয় কাৰণে ফৰ্মুলা ব্যৱহাৰ হ'ব 5 ডাউন 1 ডাউন equal answer 6 next question to হৈছে 4 + 4 - 7 + 1 ইয়াত আমি দিলো 4 আকৌ এটা 4 ব্যৱহাৰ হ'ব তাৰ কাৰণে ফৰ্মুলা ব্যৱহাৰ হ'ব 5 ডাউন 1 ডাউন কইটা -7 তাপা +1 equal to answer 2